हेलो एभरिवान, गुड मर्निंग। কি খবৰ আপোনালোকৰ? সকলোৱে ভালে চাগে? মোৰো ভাল। আজি ভাবিছোঁ মূৰত সানিবলৈ তেল বনাওঁ, যিহেতু চুলি খৰি অৱস্থা নাইকিয়া হৈছে। সেইকাৰণে এয়া চাওকচোন, এয়া নৰসিংহ কেইটামান মই এতিয়া ছিঙি ল'ম। নৰসিংহ ডাল কেইটামান মই ছিঙি লৈছোঁ। এইখিনি নৰসিংহ পাত ছিগি ল'লোঁ। এতিয়া কি কৰোঁ আপোনালোকে চাই থাকিবচোন। এইখিনি এতিয়া মই ভালকৈ ধুই তাৰপিছতে অকণ শুকুৱাই ল'ম, পাতটো ভালকৈ ছিঙি ল'ম। তাৰপিছত মই কি কৰোঁ আপোনালোকে চাই থাকিব। এতিয়া নৰসিংহ পাতখিনি মই ভালকৈ ধুই ল'লোঁ, অলপ টাইম মই ৰ'দত শুকুৱাই লৈছোঁ। এতিয়া মই নাৰিকল তেলত দি পেলাই অলপ টাইম সিজাম, চাই থাককচোন ভিডিঅ'টো। এয়া মই তেল বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। এয়া চাওক, মই 200 গ্ৰাম নাৰিকল তেল লৈছোঁ। মই নাৰিকল তেলখিনি দি দিলোঁ। অকণমান গৰম হ'লে তাৰপিছতে নৰসিংহ পাতখিনি দি দিম। তাৰপিছত অলপখিনি সিজাম, তাৰপিছত হৈ যাব। ভিটামিন ই কেপচুল দিব লাগে, এতিয়া মোৰ ঠাইত নাই, সেইকাৰণে মই পিছত আনি পেলাই মিলাই দিম। এতিয়া মোৰ গোটেই চুলি খৰি অৱস্থা নাইকিয়া হৈছে, সেইকাৰণে বোলো আজি ঘৰতে বনাওঁ। দি দিলোঁ। অলপ টাইম সিজিব লাগিব। ভিটামিন ই কেপচুল দিব লাগে, এতিয়া মোৰ ঠাইত নাই, সেইকাৰণে মই পিছত আনি দুটা মিলাই দিম। এতিয়া অকণ বাহিৰলৈ আহিছোঁ, সেইখিনি সিজে মানে। চাওকচোন, ইমান ধুনীয়াকৈ ফুল ফুলি আছে। ইয়াত মৰম লগা ফুল। আৰু এইটোতে চাওক, ধুনীয়াকৈ ফুলি আছে। আৰু এইটো চাওকচোন, জবা ফুল কি ধুনীয়া লাগিছে, কি মৰম লাগিছে। এই ৰেড কালাৰটো মোৰ এনেও বেছি ভাল লাগে। আৰু এটা ফুল চাওক, এইটো জবা ফুলেই হয় নেকি। এইটো কি ধুনীয়া লাগিছে, কি ধুনীয়াকৈ ফুলি আছে ফুলবোৰ। আৰু চাওকচোন, ঘৰৰ জলকীয়া কি ধুনীয়াকৈ লাগি আছে। ইয়াত চাওক, কি ধুনীয়াকৈ লাগি আছে।
এইটো এটা কি ফুল জানো, এইটো ইমান ধুনীয়া লাগে পাতটো এইটো। আৰু আম চাওক, আমাৰ আম বহুত আছে ইয়াত, গোটেই গছে নধৰা হৈছে আম গছে। বলকচোন সেইখিনি ভাল নেকি চাওঁ। মই গেছটো বাৰু কমাই থৈ আহিছিলোঁ। হৈছে নেকি প্ৰায়, গোন্ধটো আহিছে। এতিয়া মই ঠাণ্ডা হ'বলৈ দিম অলপ টাইম। ঠাণ্ডা হোৱাৰ পিছত মই চাকনিয়ে চাকি দিম। ঠাণ্ডা হৈ লওক, তাৰপিছত মই চাকি লওঁ, তাৰপিছত আপোনালোকক মই দেখাই আছোঁ। চাওক এইখিনি ঠাণ্ডা হৈ গ'ল, এতিয়া মই চাকি দিম ভালকৈ। আকৌ এবাৰ চাকি দিব লাগিব। চাওক হৈ গ'ল এইখিনি, এতিয়া মই চাকি দিম। চাওক এতিয়া মই বটল এটাত ভৰাই পেলাই ভালকৈ থৈ দিম, তাতে ভিটামিন ই কেপচুল দুটা দি দিম। মোৰ তেল ৰেডি হৈ গ'ল। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই, লাভ ইউ গাইজ, বাই বাই।